নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আজি ভিডিঅ'টো অলপমান বেলেগ ধৰণৰ একচুৱেলি মই আজি গৈ আছোঁ মোৰ ষ্টুডেণ্ট এগৰাকী ঘৰত আৰু চাব ঘৰটো অকণমান বেলেগ আমাতকৈ আমাৰ জেনেৰেল মানে আমি য'ত থাকোঁ তাতকৈ অলপ বেলেগ মানে চাংঘৰ তাতে কি ধুনীয়াকৈ মানে ঘৰটো মোৰ দেখি ভাল লাগি গ'ল সেয়েহে আপোনালোককো দেখাইছোঁ চাওক এয়া সোমাইছোঁ ষ্টেপেদি সোমাই গ'লোঁ সোমাই গৈ এটা ডাঙৰ মানে বাৰাণ্ডা যিখন বাৰাণ্ডা বুলি কওঁ সেই বাৰাণ্ডাখন ইয়াতে একচুৱেলি ঘৰৰ গোটেইখিনি মানুহ বহা হয় আলহী ইয়াতে বহে আমাক ইয়াতে প্ৰথমতে বহিব দিলে খুব ভাল লাগে একচুৱেলি বতাহটো মুকলি বতাহ পাই থাকোঁ গৰম দিনত বহিবলৈ সঁচাকৈ খুব ভাল লাগে তাৰপিছত ভিতৰত সোমাই আহিলোঁ এইটো হৈছে আইতাকৰ ৰুম আইতাৰ ৰুম হয় আৰু ইয়াত কোন থাকে আৰু এইখনত কোন শুৱে আলহী আহিলে শুৱে মানে এইটোত হয় নাই আৰু এইটো কাৰ ৰুম এইটো ডাঙৰ ডাঙৰ মা মানে কোন আৰু এইটো আমাৰ মাৰ মানে তোমালোকৰতো এওঁলোকৰ ঘৰৰ আটাইতকৈ আকৰ্ষণীয় মানে ঠাইটুকুৰা হৈছে মোৰ এই জুইশালখন খুব ভাল লাগে মোৰ এই জুইশালখন দেখি আৰু এয়া বাথৰুমটো চব কি ধুনীয়াকৈ বনাইছে বাথৰুমটো বাকীখিনি একচুৱেলি চাংঘৰৰ ওপৰতে হৈছে আৰু বাকী কিন্তু বাথৰুমটো এনেকৈ চাদ দি দিছে লগতে বাথৰুম লেট্ৰিন বাথৰুম আছে আৰু সেইফালে পানীৰ সুবিধা আছে খুব ধুনীয়া মানে নিৰহ নিপানী বুলি যে কয় সেইটোৱে আৰু ইমান ধুনীয়াকৈ বনাইছে ভাল লাগে হাঁহিটো তেনেকৈ মাৰিব কিয় হা এনেকৈ নাচিলে নহ'ব হা বাৰ লগত নাচিবা বাৰ লগত নাচিবা নেকি আমাক ইয়া চাহ দিলে চাহ খালোঁ আমি তাৰপিছত এয়া হৈছে আমাৰ লগতে যোৱা বাইদেউ আজি হেড বাইদেউ নগ'লে হেড বাইদেউ বেলেগ কাম আছিল সেয়ে যাব নোৱাৰিলে মোৰ বাৰে এই জুইশালখনলৈ মানে চকু পৰি আছে ইমান পৰিপাটিকৈ থয় চাওকচোন কিবা ফ্ৰেম এটাৰ ভিতৰত বনাই মাটি ভৰাই সেই বস্তুটো তাত মানে কি হয় বয়সস্থ লোকসকলে হেৰি কৰে জুই ফুৱাই তাত আৰু ইয়াত ভাত বনায় ভাতৰ চৌকা এইটো দেখিছে এইটো কি ধুনীয়াকৈ এইখন পকাৰে বনাই থৈছে আৰু এইফালে গেছো আছে অৱশ্যে আৰু এইফালে সেই চৌকাৰ ওপৰতে হেৰি আছে চাং আছে সুবিধাবোৰ খুব ধুনীয়াকৈ সুবিধা কৰি লয় দেই এইবিলাক দেখিছেনে ইয়াত যিহেতু এই লোকসকল বিশেষকৈ খেতি বাতিয়ে বেছিকৈ কৰে মানে মেইনলি তেওঁলোকে খেতি বাতি কৰে সেই সকলোবিলাক বস্তু ইয়াতে পোৱা যায় ঘৰৰ বস্তু ঘৰৰ খাদ্য ইয়াত মেক্সিমাম বস্তু কিনিব লগা নহয়েই এইখন চাওক চাং ইয়াত কিবা বিভিন্ন ধৰণৰ বস্তু শুকুৱাই ন তাত মাছ মাংস চব শুকুৱাই আৰু এইবিলাক পিৰা সাধাৰণতে আমাৰ জেগাত এইবিলাক দেখিব পোৱা নাযায় কিন্তু মই মানে এই বস্তুখিনি মোৰ চাই খুব ভাল লাগিলে আৰু এইকেইখন চাওক আপোনালোকে বানকাঁহী এইখন দেখিছেনে বানকাঁহী ইমান মানে দেখা নোপোৱা হ'লো ন আজিকালি কিন্তু এই মানে ইয়াত কিছুমান বস্তু দেখা পালোঁ আৰু দেখি সঁচাকৈ ভাল লাগিলে সেয়ে মই ভিডিঅ'টো কৰি থলোঁ তুমি নাচি দিয়া আকৌ এতিয়া অংকিতাই নাচিলেহে নাচিব ন কিয় এইকেইখন ওপৰত কি জাকৈ নেকি এইকেইটা জাকৈ নেকি এইকেইটা হেৰি এখন চেপা নহয় জুলুকি মই জানিছো ইয়াত কি শুকুৱাই আপোনালোকে কেতিয়াবা মাছ আৰু কেতিয়াবা এনেকৈ কিবা বস্তু কেতিয়াবা উঠাই দিয়া আৰু তোমাকে কৈ থাকিব লাগিব হা তুমি নাচিলেহে মই কৰিম তুমি নাচিলেহে কৰিম বাৰ লগত নাচি দিয়া ধুনীয়াকৈ তুমি জানা নাই দেউৰিকা এই খুটাবোৰতো আপোনালোকে বেলেগকেও বনাই হয় নাই বাঁহৰো দিয়ে এইবোৰ নেলেপে কেলে আপোনালোকে বাইদেউ এইবোৰ লেপি কেলে নিদিয়ে মাটিৰে
ঠাণ্ডা দিনত ঠাণ্ডা লাগে নাই ঠাণ্ডা দিনত ঠাণ্ডা লাগে ঠাণ্ডা দিনত ঠাণ্ডা হয় হা বহুত ঠাণ্ডা হ'ব হয় নাই কওকচোন তেতিয়া কি কৰে আপোনালোকে ঠাণ্ডা দিনত ঠাণ্ডা হয় আৰু কি কৰিব আমি ঘৰতটো ঠাণ্ডা হয় বতাহ মাৰিব বাইদেউক মই সুধি আছোঁ যে কিয় নেলেপে ঘৰবোৰ বাইদেউ ক'ব নোৱাৰিলে কিহৰ কাৰণে নেলেপে তাৰপিছতে আমাক খাব দিলে ভাত যিহেতু তাত গাহৰি মাংস বেছি পায় কিন্তু মই গাহৰি মাংস নাখাওঁ বুলি মই হয়তো মোক গাহৰি মাংস নিদিলে এই তেওঁলোকৰ আটাইতকৈ মোৰ প্ৰিয় খাদ্য হয়তো এইটো ডাল জুবুৰা বুলি কয় তেওঁলোকে মানে যোনটো সেউজীয়া শাক পাচলি সেইটো মানে শাকটো দীঘলে দীঘলে বনাই দীঘল মানে আমাৰ নিচিনাকৈ কাটি নলয় তেওঁলোকে দীঘলে দীঘলে বনাই খাই বহুত ভাল লাগে সেই বস্তুটো আৰু মই ভাল পাওঁ বুলি জানে সেইকাৰণে এইটো বনাই থৈছে লগতে এইবোৰ দি কিবা কিবি খাব দিছে খাবলৈ খুব ধুনীয়া হৈছিলে আৰু বিশেষকৈ ভাল লাগিলে ইমান মৰমত মাতি ইমান ধুনীয়াকৈ খুৱাইছে সঁচাকৈ ভাল লাগিলে ইয়াৰ পৰাই কৈছোঁ দেই থেংক ইউ ছ' মাছ আৰু বিশেষকৈ ভাল লাগে আৰু এটা কথা এই তেওঁলোকৰ মোৰ কি ভাল লাগে মানে বিহু হওক বা যিয়ে নহওক তেওঁলোকৰ দূৰত কোনোবা আত্মীয় স্বজন যোনেই থাকক দূৰত থাকিলেও আহে এতিয়া এই যে বাইদেউগৰাকী গুৱাহাটীত চাকৰি কৰি থাকে হেল্থ ডিপাৰ্টমেণ্টত কিন্তু বিহু বুলি ঘৰলৈ আহিছে আহি দুয়োগৰাকী ইমান ধুনীয়াকৈ মিলিজুলি কামবোৰ কৰিছে সঁচাকৈ ভাল লাগে দেখি মোৰ মানে মই ভাবোঁ যে তেওঁলোকৰ হয়তো যোনটো ফেমিলিৰ প্ৰতি মানে ইজনে সিজনে চোৱা চিতাটো হয়তো আমাৰ সমাজতকৈ বহুত বেছি ভালকৈ কৰে ধৰক কেয়াৰ লয় তেওঁলোকে কোনোবা যদি বায়েকৰ ছোৱালী ভনীয়েকৰ ছোৱালী ভালকৈ পঢ়া হোৱা নাই বা পঢ়া কিয় হোৱা নাই সেই দায়িত্বখিনি আমাৰ এই ঠাইবিলাকত মানে কি হৈছে যেতিয়া একক পৰিয়াল হৈছোঁ আমি আচলতে অকল নিজৰ পৰিয়ালটোৰ কথা ভাবোঁ কিন্তু তেওঁলোকৰ বায়েকৰ ককায়েকৰ ভায়েকৰ সকলোৰে কথা চিন্তা কৰে আৰু এইজনী টিকলি এবাৰ প্ৰথম স্কুললৈ গৈছে হোমৱৰ্ক দিয়া হৈছে এতিয়া হোমৱৰ্ক কৰি আছে ভাল লাগিল সঁচাকৈ গোটেই দিনটো ভাল লাগিল আৰু এয়া হৈছে গোটেই পৰিয়ালটো আৰু এয়া হৈছে আইতা তাৰপিছতে দাদা দুজন আৰু তেওঁলোকৰ ৱাইফ আৰু এই টিকলি একেবাৰে সৰুজনী নহয় এই ডাঙৰজনী আমাৰ স্কুলত পঢ়ি আছে খুব ভাল ষ্টুডেণ্ট ভাল লাগিল সঁচাকৈ গোটেই দিনটো খুব ভাল আৰু বিশেষকৈ ঘৰৰ মিলা প্ৰীতি ঘৰৰ পৰিৱেশ সকলো ভাল লাগিল সেই আপোনালোকক দেখুৱালোঁ কেনেকুৱা পাই জনাব ঠিক আছে তেন্তে আজিলৈ আহোঁ সকলো ভালে থাকক সুস্থ থাকক বাই বাই থেংক ইউ ফৰ ৱাচিং